দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাইলৈ অসমলৈ আহিব। তেখেতে অসমলৈ অহাৰ খবৰটো শুনি মোৰ মনলৈ এটা কথাই আহি আছে। নিশ্চয় আপোনালোকৰো কাৰোবাৰ মনলৈ এই কথাটো আহি আছে। মোদীৰ লাজ নালাগেনে? মানে মোদীৰ মনলৈ এই কথাবোৰ নাহেনে যে মই 2016ত অসমত আহি এই কথাবোৰ কৈছিলোঁ, 2021ত এই কথাবোৰ কৈছিলোঁ, কিন্তু কথাবোৰতো কৰিব পৰা নাই। এই যে কৈ যোৱা কথাবোৰ কৰিব পৰা নাই, এই কথাবোৰ মনত পৰে নে নপৰে তেখেতৰ? এই কথাবোৰ ভাবি তেখেতৰ লাজ লাগে নে নালাগে? তেখেতে ভাবেনে যে এইবাৰ নতুন কথা কি ক'ম? কথা দি কথা ৰাখিব নোৱাৰিলে মানুহে লাজ পায়, আৰু এই লাজটো মোদী ডাঙৰীয়াৰ লাগে নে নালাগে, এই কথাটোৱে মনলৈ আহি আছে। কাৰণ 2016 চনত মোদী ডাঙৰীয়া যেতিয়া অসমলৈ আহিছিল আৰু আহিয়ে যেতিয়া উদাত্ত কণ্ঠেৰে কৈছিল ষল্লমৰ পিছত সকলোবোৰ বাংলাদেশী তালি টোপোলা বান্ধি যাব লাগিব, তেতিয়া তাজ্জব মানিছিলোঁ। বাহ, এইবাৰে কামৰ মানুহ আহিছে, এইবাৰে অসমৰ কাৰণে শুভচিন্তক আহিছে, এইবাৰে অসমৰ খিলঞ্জীয়াৰ কথা ভবা মানুহ আহিছে, বিৰাট ফূৰ্তি লাগিছিল। পিছে কি হ'ল? 10 বছৰ 11 বছৰ পাৰ হৈ গ'ল, ফুচ। বৰঞ্চ 2024 চনলৈকে বাংলাদেশী থাকিব পৰা ব্যৱস্থাহে কৰা হ'ল। বাংলাদেশী খেদিম বুলি বাংলাদেশী যে ৰাখাৰ ব্যৱস্থা কৰিলে, ইয়াক লৈ তেওঁলোকৰ লাজ লাগে নে নালাগে? এই কথাবোৰ তেওঁলোকে ভাবে নে নাভাবে? আনহাতে যে মোদীয়ে ডাঙৰকৈ কৈছিল যে মূল্য বৃদ্ধিয়ে সাধাৰণ মানুহক জুৰুলা কৰিছে নে কৰা নাই, আৰু এই মূল্য বৃদ্ধিৰ পৰা আপোনালোকে ৰেহাই পাব লাগে নে নালাগে? আমি ভাবিছিলোঁ মূল্য বৃদ্ধি ৰোধ হ'ব, মূল্য বৃদ্ধিৰ পৰা সাধাৰণ জনতা ৰেহাই পাম। কিন্তু কি হ'ল? ঔষধৰ দাম বাঢ়িল, প্ৰতিটো সামগ্ৰীৰ দাম বাঢ়িল, দামটো বাঢ়ি আছে, এটা বস্তুৰতো দাম কমা নাই। এই কথাবোৰ মনত পৰি তেখেতসকলৰ লাজ লাগে নে নালাগে? আৰু মই ভাবোঁ এই কথাবোৰ কাইলৈ অসমৰ শ্ৰদ্ধেয় সংবাদ মাধ্যমসমূহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সোঁৱৰাই দিয়া উচিত। পাহৰিও থাকিব পাৰি, ইমান ব্যস্ত মানুহ, বিভিন্ন দেশত গৈ থাকে, বিভিন্ন চিন্তাত থাকে, কথাবোৰ পাহৰি যাব পাৰে। সেইকাৰণে অসমৰ সংবাদ মাধ্যমে এই কথাবোৰ মনত কৰি দিয়া উচিত, যাতে মোদীয়ে গম পায় 2016ত কি কৈছিল, 21ত কি কৈছিল। আনহাতে মোদী ডাঙৰীয়াক সুধিবলগীয়াতো অসমৰ সাধাৰণ জনতাৰ বহুত কথা আছে। অন্ততঃ সংবাদ মাধ্যমৰ মুখামুখি হোৱা হ'লে সংবাদ মাধ্যমৰ কিছুমান সাংবাদিকে সাধাৰণ জনতাৰ হৈ মোদী ডাঙৰীয়াক এই কথাবোৰ সুধিব পাৰিলেহেঁতেন, কিন্তু তেখেতেতো সাংবাদিকৰ মুখামুখিয়ে নহয়, কেনেকৈ সোধে? গতিকে এই কথাবোৰ মনলৈ আহিছে। কি কৰা যায়, মানে কি কৰিলে মোদী ডাঙৰীয়াই গম পাব যে অসমত 1250 টকা পোৱাৰ কাৰণে আপোনাৰ মহিলাসকলে হেতা ওপৰা লগায়, 1250 টকাৰ কাৰণে অসুখীয়া শৰীৰেৰে চেক বিতৰণ মানে কাৰ্যসূচীলৈ আহি মহিলাৰ মৃত্যু হয়। এই কথাবোৰ মোদী ডাঙৰীয়াই জানে নে নাজানে বা? কাৰণ আঁচনিৰ নামত 1250 টকাৰ নামত সাধাৰণ মহিলাক যেনেকৈ ব্যৱহাৰ কৰি থকা হৈছে, এওঁলোকৰ মহিলাসকলে, এওঁলোক মানে মোদী ডাঙৰীয়া নাই বাৰু, মানে মন্ত্ৰী পত্নীসকলে সেই ধৰণৰ পৰিৱেশত মানে যাব পাৰিবনে? সেই ধৰণৰ পৰিৱেশ এটাত নিজকে আৱিষ্কাৰ কৰিব পাৰিবনে? গতিকে আজিলৈকে যিবোৰ কথা মোদী ডাঙৰীয়াই অসমলৈ আহি কৈছিল, এটাও নহ'ল। গতিকে এই নোহোৱা কথাবোৰ তেখেতক কোনে কয়? তেখেতক কোৱা উচিত নাছিল নে? অসমৰ সাধাৰণ জনতাক যিবোৰ বিষয়ে টেটু চেপি আছে, যিবোৰ সমস্যাই মানে জুৰুলা কৰি ৰাখিছে, সেই সমস্যাবোৰ মোদী ডাঙৰীয়াই জনা উচিত নাছিল নে? জানিব নালাগেনে? কাৰণ তেখেতেতো প্ৰথমতে কৈছিল দেশৰ চকীদাৰ, তাৰপিছত কিবা ক'লে, তাৰপিছত কিবা ক'লে, এতিয়াতো কি? এতিয়া বিশ্বগুৰু। গতিকে বিশ্বগুৰু জনা উচিত। আৰু আমাৰ ডিকেবি ফেক্টৰে এয়াই কথা যে বিশ্বগুৰুই কথাবোৰ জানক যে অসমৰ মানুহবিলাক ভালকৈ নাই, অসমৰ সাধাৰণ জনতাৰ বৰ কষ্ট হৈছে, মূল্যবৃদ্ধিয়ে অসমৰ সাধাৰণ জনতাক পঙা কৰি ৰাখিছে, চৰকাৰী স্বাস্থ্যখণ্ডৰ অৱস্থা পয়া লগা, মানে অসমৰ সাধাৰণ জনতাই বহুতে ঔষধৰ মূল্যবৃদ্ধিৰ বাবে মানে বেমাৰ লুকুৱাই ৰাখে, এনেকুৱা পৰিৱেশ পৰিস্থিতিৰ মাজত সাধাৰণ জনতাই ত্ৰাহি মৰুভূজন দেখিছে। গতিকে সাধাৰণ মানুহৰ কথা ভাবি মূল্যবৃদ্ধি অন্ততঃ ৰোধ কৰক। আৰু অসমৰ যিটো সামগ্ৰিক পৰিৱেশ পৰিস্থিতি, আৰু সেই পৰিস্থিতিৰ পৰা যদি অসমক উদ্ধাৰ কৰিবলগীয়া হয়, তেতিয়াহ'লে আইনখন বাতিল কৰক। হিন্দু মুছলিম যিয়েই নহওক, 1971 চনৰ পিছত অহা প্ৰতিগৰাকী বিদেশীক বিতৰণ কৰক, এয়া হ'ব লাগে। গতিকে তাকে নকৰি এই কথাবোৰ যে কৰি আছে, তাকে নকৰি কিছুমান অদ্ভুত কথা কিছুমান কৈ সাধাৰণ জনতাক ব্যস্ত ৰাখিছে, এই কথাবোৰ তেখেতক কোনে কয়? আমি সাধাৰণ জনতাই যি টি কামত, বাৰে ভুচৌ কামত ব্যস্ত হৈ থাকিব নোখোজোঁ। আমাক লাগে জীৱন ধাৰণৰ মানদণ্ডটো কেনেকৈ আমি উন্নত কৰিব পাৰোঁ, আমাক লাগে স্বাৱলম্বিতা। অসমৰ সাধাৰণ জনতাই 1250 টকাৰ কাৰণে ৰৈ থকা নাই। অসমৰ সাধাৰণ জনতাৰ মন কেনেকৈ উপাৰ্জন কৰি তেওঁলোকে 1250 টকা চৰকাৰক টেক্স হিচাপে দিব পাৰে, এই কথাবোৰে ভাবে।
অসমৰ সাধাৰণ জনতাৰ দাৰিদ্ৰতাৰ সুযোগ লৈ আপোনালোকে যি ধৰণে তেখেতসকলক ব্যৱহাৰ কৰিছে এই কথাবোৰ ভাল হোৱা নাই। গতিকে এই কথাবোৰ মোদী ডাঙৰীয়াই জনা উচিত আৰু ডিকে ইফেক্টৰ জৰিয়তে এই কথাটো মোদীক জনাব খুজিছোঁ। অৱশ্যে জানিব কেনেকৈ, কোনে দেখে। ধন্যবাদ।